গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল ববিতাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ পনীৰৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মইনো কেনেদৰে পনীৰৰ ৰেচিপিটো ৰান্ধো। মই পনীৰ ৰেচিপিৰ কাৰণে পনীৰখিনি পিচ কৰি ল'লোঁ। তাৰপিছত মই আহিছোঁ বিলাহী এটা লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ, কেঁচা জলকীয়া দুটা, নহৰু, কাজু, খিচমিচ এইখিনিৰ এতিয়া পেষ্টটো বনাই ল'ম। বিলাহী আৰু পিঁয়াজকেইটা কাটি ল'লোঁ। এতিয়া মই পেষ্টটো বনাবৰ কাৰণে মিক্সাৰত দিম। এইখিনি এতিয়া মই মিক্সিত মাৰি লৈছোঁ। এইটো পাতি ল'লোঁ প্ৰথমতে, তাৰপিছত কেৰাহী গৰম হোৱাত মই তেল অকণমান দিছোঁ। তেলখিনি গৰম হ'ল, এতিয়া মই ইয়াত গোটা জিৰা কেইটামান দিম। গোটা জিৰাকেইটা অকণমান ফ্ৰাই কৰি দিম। পেষ্ট বনাই দিছিলোঁ, পেষ্টটো মই দি দিম। তাৰপিছত ইয়াত মই নিমখ দিম। নিমখ দিলোঁ অকণমান ইয়াত। এতিয়া হালধি দিম। এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি দিম। গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব। এইখিনি অকণমান মচলা হ'ব লাগিব। উতল আহিছে আৰু অকণমান উতল আহিব লাগিব। এয়া ফ্ৰাই হৈ গ'ল। ইয়াত এতিয়া আমি কম পৰিমাণৰ পানী দিম। এয়া কম পৰিমাণৰ পানী দিছোঁ। এইখিনি এতিয়া মিক্স কৰি দিম। এয়া উতল আহিব লাগিব। উতল আহিছে, এতিয়া মই ইয়াত পনীৰখিনি দি দিম। এয়া পনীৰখিনি আমি ফ্ৰাই কৰি লোৱা নাই, আমি এনেকৈয়ে দিওঁ। আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনি ফ্ৰাই কৰি ল'ব পাৰে। এতিয়া ইয়াত কম পৰিমাণৰ মানে আধা চামুচ আমি চেনি দিম। চেনি এড কৰিম। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰি দিব পাৰে। আমি ব্যৱহাৰ কৰোঁ যিহেতুকে সেইকাৰণে মই দিছোঁ। আপোনালোকে যদি ইচ্ছা নকৰে তেতিয়াহ'লে চেনিটো আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া এইখিনি অলপ উতল আহিব। উতল আহিলেই আমাৰ পনীৰ গ্ৰেভি ৰেডি হৈ যাব। পনীৰ গ্ৰেভি ৰেডি হৈ গ'ল। আমি চিম্পলিভাৱে এনেকৈ বনাই খাওঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন, যিসকলে পনীৰ খাই ভাল পায়। আৰু মোৰ ভিডিঅ'টো আজি কেনেকুৱা পালে চাই কমেণ্ট এটা কৰিব, লাইক কৰিব। লগতে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।